নমস্কাৰ। বিহু সম্বন্ধীয় আকৌ কেইটামান গুৰুত্বপূৰ্ণ কুইজ লৈ আহিছোঁ। আপোনালোকে প্ৰশ্নবোৰ চাব। এই প্ৰশ্নবোৰ বহুতেই গুৰুত্বপূৰ্ণ। 1 নম্বৰ প্ৰশ্ন, বিহু ছং অৱ আছাম গ্ৰন্থৰ লেখক কোন? ইয়াৰ উত্তৰ প্ৰফুল্ল দত্ত গোস্বামী। 2 নম্বৰ প্ৰশ্ন, ঢোলটো কান্ধত ওলমাই ল'বলৈ ব্যৱহাৰ কৰা ৰছীডালৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কণাজুৰি। 3 নম্বৰ প্ৰশ্ন, ঢোলৰ মাৰিডালৰ হাতেৰে ধৰা অংশটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে মুঠি। 4 নম্বৰ প্ৰশ্ন, ঢোলৰ খোলাটোৰ ওপৰত টানি থোৱা ৰছীডালৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বৰতী। 5 নম্বৰ প্ৰশ্ন, নাচনীয়ে খোপাত লোৱা কপৌফুলপাহৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শিয়ালনেজীয়া কপৌফুল। 6 নম্বৰ প্ৰশ্ন, কপৌফুলৰ এটা ঔষধি গুণ কি? উত্তৰ, কপৌফুল নাচনীয়ে খোপাত মাৰিলে মূৰত ওকণি নহয়। এইটো এটা কপৌফুলৰ ঔষধি গুণ। 7 নম্বৰ প্ৰশ্ন, কি শব্দৰ অনুকৰণত ঢোলৰ সৃষ্টি কৰা হৈছিল? উত্তৰ, মেঘৰ গাজনিৰ শব্দত। 8 নম্বৰ প্ৰশ্ন, ৰাতি বিহু অসমৰ কোন জনগোষ্ঠীৰ লোকে পালন কৰে? উত্তৰ, অসমৰ মৰাণ জনগোষ্ঠীৰ লোকে ৰাতি বিহু পালন কৰে। 9 নম্বৰ, ঢোলৰ যাদুকৰ কোন? উত্তৰ, ঢোলৰ যাদুকৰ মঘাই ওজা। 10 নম্বৰ, বিহুত ব্যৱহাৰ কৰা জাপিটো কোন দেশত জন্ম হৈছিল? উত্তৰ, বিহুত ব্যৱহাৰ কৰা জাপিটো চীন দেশত জন্ম হৈছিল। 11 নম্বৰ প্ৰশ্ন, অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে কথাষাৰ কোনে কৈছিল? উত্তৰ, অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল। 12 নম্বৰ প্ৰশ্ন, বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা কোনজন ৰজাই দিছিল? উত্তৰ, স্বৰ্গদেউ ৰুদ্ৰসিংহই। 13 নম্বৰ প্ৰশ্ন, বিহুৱে কোন চনত ৰাজকীয় মৰ্যাদা লাভ কৰিছিল? উত্তৰ, 1693 চনত। 14 নম্বৰ প্ৰশ্ন, বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা অনুষ্ঠিত হোৱা একমাত্ৰ মঞ্চখন কি? উত্তৰ, গুৱাহাটীৰ লতাশিল বিহু মঞ্চ। 15 নম্বৰ প্ৰশ্ন, কোন চনত গুৱাহাটীৰ লতাশিলত পোনপ্ৰথমবাৰৰ বাবে বিহু মঞ্চত পতা হৈছিল? উত্তৰ, 1952 চনত। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।